নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আস্মিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত চীন নিৰ্মিত ছেটেলাইট ফোন ব্যৱহাৰৰ সন্ধান। NIAৰ তদন্ত অব্যাহত। জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত এটা নতুন দিশ পোহৰলৈ আহিছে। গোচৰ অনুসৰি পাকিস্তানী সন্ত্ৰাসবাদীসকলে চীনৰ উৎপাদিত ছেটেলাইট ফোন আৰু এপ্লিকেশ্যন ব্যৱহাৰ কৰি নিজৰ হেণ্ডলাৰসকলৰ লগত যোগাযোগ ৰাখিছিল। উল্লেখযোগ্য যে 2020 চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ পাছত এইবোৰ ডিভাইচ আৰু এপ ভাৰতত নিষিদ্ধ কৰা হৈছিল। গুপ্তচৰ সংস্থাৰ উৎসৰ ভিত্তিত জানিব পৰা গৈছে যে আক্ৰমণৰ স্থানত এটা হুৱেই কোম্পানীৰ ছেটেলাইট ফোন পোৱা গৈছে। এই ফোন বেআইনীভাৱে পাকিস্তান বা আন কোনো দেশৰ পৰা ভাৰতলৈ অনাৰ সন্দেহ কৰা হৈছে। জাতীয় অনুসন্ধান সংস্থা অৰ্থাৎ NIA এতিয়া ঘটনাৰ তদন্তত ব্যস্ত হৈ আছে। তেওঁলোকে প্ৰযুক্তিগত সহায়ৰ বাবে পশ্চিমী ৰাষ্ট্ৰসমূহৰ সহায়তা লৈ ছেটেলাইট ফোনটোৰ গতিবিধি চুবুৰি ধৰাৰ চেষ্টা চলাইছে। ব্যৱহৃত ফোনটো হুৱেইৰ মেট 60 প্ৰ' P60 ছিৰিজ বা নোভা 11 আল্ট্ৰা মডেল হ'ব পাৰে, যি চীনৰ টিয়ানথং-1 ছেটেলাইট নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। এই ফোনটোৰ সাধাৰণ মোবাইল নেটৱৰ্কৰ অভাৱত ছেটেলাইটৰ জৰিয়তে কাম কৰে। ইপিনে ভাৰত চৰকাৰে জম্মু কাশ্মীৰত 5টা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম IWD অৰ্থাৎ ইণ্ডাছ জলচুক্তি অনুমোদন নোখোজাকৈ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। এই প্ৰকল্পসমূহত বৰছাৰ দুলহাস্তি 2, ছাৱলকোট, উৰি ষ্টেজ 2 আৰু কিৰথাই 2 অন্তৰ্ভুক্ত। আনহাতে পেহেলগাম আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ দাবীক সমৰ্থন জনাই চীনে এক নিষ্পক্ষ, পাৰদৰ্শী আৰু বিশ্বাসযোগ্য অনুসন্ধানৰ আৱশ্যকতা ব্যক্ত কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই আৰু পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক দাৰৰ মাজত হোৱা ফোন কথোপকথনৰ পাছতেই এই সমৰ্থন আগবঢ়োৱা হৈছে। এই ঘটনাই ভাৰত-চীন আৰু ভাৰত-পাকিস্তান সম্পৰ্কত পুনৰ নতুন উত্তেজনা আনিছে। এনেবোৰ খবৰ পাবলৈ জড়িত থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।